আহোম বুৰঞ্জীৰ সোণালী পৃষ্ঠাবোৰৰ মাজত লুকাই আছে এক চাহ পৰা ইতিহাস। এগৰাকী নাৰী যাৰ ক্ষমতাৰ স্পৃহাই সকলোবোৰ নীতি উলংঘা কৰিছিল। মই কথা পাতি আছো ফুলেশ্বৰী কোঁৱৰীৰ বিষয়ে। এয়া অকল অপমান নহয়, আহোমৰ ধৰ্মীয় ভেটিত এয়া আছিল এক প্ৰচণ্ড আঘাত। এনে শাসকৰ শাস্তি নোহোৱাকৈ নাথাকে। তেওঁ যি কৰ্ম কৰিছিল তাৰ ফল তেওঁ ভুগিবই। আৰু যিসকল মহন্ত সত্ৰাধিকাৰক তেওঁ অপমান কৰিছিল, বলিৰ তেজ কপালত সানি আৰু তেওঁলোকে লাহে লাহে এক ষড়যন্ত্ৰ আৰম্ভ কৰিলে।